প্ৰেজ দ্য লৰ্ড, হালেলুয়া। আশা কৰোঁ সকলোৱে ভালে আছে ঈশ্বৰৰ অনুগ্ৰহত আৰু ঈশ্বৰৰ আশীৰ্বাদত। আমেন। আজি যিবিলাকে গৰ্ভধাৰণ কৰিব পৰা নাই বা যিবিলাকৰ সন্ততি নাই, যিবিলাকৰ সন্তান পাবৰ কাৰণে বহুত কষ্ট কৰি আছে, বিভিন্ন ধৰণৰ প্ৰয়াস কৰি আছে, ইফালে ইফালে দৌৰি ফুৰিছে, তেওঁবিলাকৰ কাৰণে ঈশ্বৰৰ পবিত্ৰ বাক্যই কি কৈছে আমি চাম। গীতমালা 113 নম্বৰৰ 9 পদত কৈছে, যিজনাই বাজি তিৰোতাক পৰিয়াল থকা কৰে আৰু সন্তান থকা সুখী মাতৃ কৰে, আমাৰ সেই ঈশ্বৰ জিহুৱাৰ তুল্য কোন, তোমালোকে জিহুৱাৰ প্ৰশংসা কৰা। প্ৰেজ দ্য লৰ্ড। ঈশ্বৰে ইমান ধুনীয়াকৈ এই বাক্যটিত কৈছে, যিবিলাক তিৰোতাক মানুহবিলাকে বাজি বুলি কয় বা বাজি হয়, তেওঁবিলাকৰ জীৱনত সন্তান নথকাৰ কাৰণে মানুহবিলাকে বিভিন্ন ধৰণৰ কথা কয়, বিভিন্ন ধৰণৰ ককৰ্থনা কৰে আৰু তেওঁবিলাকে নিৰাশ হতাশত ভোগে। কিন্তু ঈশ্বৰৰ বাক্যত এইটোৱে কৈছে যে সেই ঈশ্বৰ, যিজন ঈশ্বৰ আকাশ আৰু পৃথিৱী সৃষ্টি কৰিছে, যিজনে মনুষ্য সৃষ্টি কৰিছে, যিজনে মানৱ জাতিক সৃষ্টি কৰিছে, সেই ঈশ্বৰ সেই বাজি তিৰোতাকো কি কৰে, পৰিয়াল থকা কৰে আৰু সুখী মাতৃ কৰে। প্ৰেজ দ্য লৰ্ড। আজি আপুনি নিৰাশ আছেনে? আজি আপোনাৰ জীৱনত আপুনি ভাবিছে মোৰ সন্ততি নাই, মোৰ জীৱনত সন্তানৰ সুখ নাই বুলি ভাবিছেনে? তেন্তে এই বাক্যটি আপোনাৰ কাৰণে হয়। প্ৰেজ দ্য লৰ্ড। আজি আপুনি ঈশ্বৰৰ ওচৰত আপোনালোকে প্ৰাৰ্থনা কৰক। দুয়ো স্বামী স্ত্ৰীয়ে প্ৰাৰ্থনা কৰক। অকল স্ত্ৰীৰে দায়িত্ব নহয় প্ৰাৰ্থনা কৰাটো, স্বামীৰো দায়িত্ব হয় প্ৰাৰ্থনা কৰাটো নিজৰ স্ত্ৰীৰ কাৰণে। প্ৰেজ দ্য লৰ্ড। আদি পুস্তক 25 অধ্যায় 21 পদত তাত কৈছে, যেতিয়া ৰিবিকা গৰ্ভৱতী হ'ব পৰা নাছিলে বা গৰ্ভধাৰণ কৰিব পৰা নাছিলে, ৰিবিকা দুখিত আছিলে। যেতিয়া ৰিবিকাই তেওঁৰ স্বামীক কথা ক'লে, যেতিয়া ইছাহাকে কি কৰিলে, নিজৰ স্ত্ৰীৰ কাৰণে প্ৰাৰ্থনা কৰিলে, ৰিবিকাৰ কাৰণে প্ৰাৰ্থনা কৰিলে আৰু ৰিবিকা গৰ্ভধাৰণ কৰিলে। প্ৰেজ দ্য লৰ্ড। আজি কিমান স্বামী আছে যিনৰ স্ত্ৰীৰ কাৰণে প্ৰাৰ্থনা কৰে যে গৰ্ভধাৰণ হ'ব পৰা নাই, সেইটো বিষয়লৈ প্ৰাৰ্থনা কৰে। হালেলুয়া। ঈশ্বৰৰ ওচৰত অসম্ভৱ কাম একোৱে নাই, তেওঁৰ কাৰণে সকলো সম্ভৱ। হালেলুয়া। চাৰা বুঢ়ী বয়সতো তেওঁ সন্তান প্ৰাপ্ত কৰিছিলে। হান্নাই কান্দি কান্দি প্ৰাৰ্থনা কৰিলে আৰু তেওঁকো ঈশ্বৰে কি কৰিলে, গৰ্ভধাৰণ কৰিবলৈ শক্তি দিলে। প্ৰেজ দ্য লৰ্ড। আজি যিবিলাকে এনে কষ্টত আছে, দুখত আছে, হতাশাত আছে, নিৰাশাত আছে, আপুনি বিভিন্ন প্ৰয়াস কৰিছে, ইফালে দৌৰি ফুৰিছে, আজি আপুনি কিন্তু একো সফলতা পাব পৰা নাই, কিন্তু এই বাক্যটি আজি আপোনাৰ কাৰণে হয়। আজি এই বাক্যলৈ আপুনি প্ৰাৰ্থনা কৰক, ঈশ্বৰৰ ওচৰত আপুনি প্ৰাৰ্থনা কৰক, ঈশ্বৰে নিশ্চয় আপোনাক সন্তান দান কৰিব। হালেলুয়া। ঈশ্বৰৰ বাক্য, ঈশ্বৰৰ মুখৰ পৰা ওলোৱা বাক্য কেতিয়াও বিফল নহয়। হালেলুয়া। সকলো বাক্য ফলৱতী হয়।